pe ¿Qué? pe Roban, nagaba. Nagaba. pe Stop. নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে পেপে বাইদেউ। আৰু বাইদেউ নমস্কাৰ। Siri Krishna আৰম্ভণিতে ইমান ধুনীয়া হয়, যিটো নাচন একেবাৰে ডেকেলা পাগল হৈ যাব। আৰু হঠাৎ যদি তোমাৰ ৰভাতেই এটা ডেকা ল'ৰাক তুমি জোকাব লাগে, আৰু জোকোৱাৰ তোমাৰ ভাষাই তুমি কেনেকৈ জোকাবা, অলপ চেনি দিয়া টাইপত জোকাব লাগে, তুমি কেনেকৈ জোকাবা। পাগল কৰি মাৰিবা ডেকা ল'ৰা, কি দিছা মজা। আৰু ধুনীয়া, বহুত ধুনীয়া হৈছে। বাকী ককা গম পায় নে নাপায়, এই আমাৰ ভণ্টিজনীক বিয়া নামৰ মাজতে কৰুণা নামৰ ল'ৰা এটাই বহুত আমনি কৰি থাকে। তাক আপুনি কি কৰোণা আহিলে মোক মাতি আনিবি, মই কৰোণা কালা চিৰা মনাই দিম। আপুনিহে পাৰিব, আপুনি পাৰিব। আহিলে মই আপোনাক জনাই দিম। আৰু অহা কথা আছেই, ল'ৰাটো ইয়াত দেখা লাগিছিলে, আপোনাক জনাই দিম। আৰু বাকী বেলেগ কথালৈ আহোঁ, নহয় জানো, ভণ্টিয়ে দিহা নামৰ মাজতেই আচলতে টোপনি ক্ষতি হৈ যায়। টোপনি ক্ষতি শুওঁতে তেতিয়া মানে আধা টোপনি ভণ্টিয়ে এটা সপোন দেখে। আৰু সপোনটো কিনো ভণ্টি মুখেই শুনো, নহয় জানো। ইমান মৰম লাগে ছোৱালী। এতিয়াচোন ককা সেই কাগজখন দিয়ক, এই নাম্বাৰটো দি দিওঁ। পালৰ কাগজ পাত। এই বুঢ়াটোৱে এই ছোৱালীজনীৰ আগত লাষ্ট দি মাৰিব দেই মোক। এই নাম গোবিন্দ, মই বহুত ৰাজনীতি খেল নেওলা মানুহ গোবিন্দ। ধেত ককা, মই গোবিন্দ নহয়, মই অজয় অসমহে। আপুনি চিনি নাই পোৱা নেকি? আপোনাৰ লগত কিমান অনুষ্ঠান কৰিছোঁ, মই অজয় অসম। গুড। ঠিক আছে তেনে ককা, মই ভণ্টি ওচৰলৈ যাওঁ, নহয় জানো। ভণ্টি হেৰি আপোনাক কোৱা নাই, এই আমাৰ ভণ্টিক কৈছোঁ কিবা এই পেকে যে দিহানাম অনুষ্ঠানৰ মাজত পেকে যে গায়, অলপ গাবলৈ কৈছোঁ। ককা কথা নুশুনিবা, অলপ পেপে দিয়া। Ei pe কোন আছে এজনীক দেচোন, দে পানী অকণমান দে, নহ'লে মৰিব এতিয়া। দে এতিয়া গোৱা। বঢ়িয়া। তোমাৰ এই পেপতে মোক গোটেই দেহাই পেপ পোৱা গৈছে। বঢ়িয়া। আচলতে এতিয়া আমাৰ লগত বিশিষ্ট ব্যক্তি এজন আছে। এইবাৰ আমাৰ সবাদা আছে। সবাদাই কি কয়, সবাদা আমাৰ এই মম লগা ছোৱালীজনী কি ক'ব আপুনি? কিবা এটা কৈ দিয়ক, ভাল পাব। মাজনী ঐ ইমান ধুনীয়া। ৱাহ মজা। ইমান ধুনীয়াকৈ আমাৰ সবাদাই কথাখিনি কৈ দিলে, ইমান সুন্দৰ কৰি। বাকী যিয়ে নহওক, নহয় জানো ৰাইজ, ইমান মজা লাগিছে অনুষ্ঠানটো। আজি সংগীততেই গৈছে আৰু গোটেই অনুষ্ঠানটো। তাৰ মাজতে আপোনালোকে যদি ভাল পালে ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ভাল লাগে। এই মানুহটোৰ পৰাই যত যিখন হৈছে, আৰু এই মানুহটোক আৰু অনুষ্ঠানলৈ নানোৱা।